Hello everyone, মই এমপি পৰে আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেল আৰবি ব্লগ চলে। আজি মই এটা নতুন ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিছো। আজি আমি ৰাতিৰ সাজত ৰঙালাও পাতেৰে চাটনি বনাই খাম। আপোনালোকক দেখাম আমি কেনেদৰে ৰঙালাও পাতেৰে চাটনি বনাই খালো। তেন্তে আপোনালোকে ভিডিওটো স্কিপ নকৰি সম্পূৰ্ণৰূপে ভিডিওটো চাই থাকিব আৰু যদিহে ভাল লাগে আপোনালোকেও ট্ৰাই কৰি চাব আৰু আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰি দিব। তেন্তে বলক আজি আমাৰ ভিডিওটো আৰম্ভ কৰো। চাটনি বনোৱাৰ প্ৰয়োজনীয় বস্তুখিনি মই এখন প্লেটত সজাই লৈছো। চাটনি বনাবৰ বাবে আমাক কুমলীয়া ৰঙালাও পাত লাগিব। এইখিনি মই অলৰেডি ধুই থৈছো। তিনটা পকা জলকীয়া, পিয়াজ অলপ সৰু সৰুকৈ কাটি লৈছো, পাঁচফোৰণ আৰু কলা সৰিয়হ লাগিছিলে কিন্তু মোৰ ওচৰত নাই বাবে মই বগা সৰিয়হকে দিছো। কেইফুটামান নহৰু, অলপ আদা আৰু অকমান নেমু। এতিয়া এখন কেৰাহী পাতি গেছটো লো ফ্লেমত ৰাখি আমি এতিয়া ইয়াত ৰঙালাও পাতখিনি অলপ সেকি লম আৰু লগতে আদা নহৰু পিয়াজখিনিও দি দিম। আৰু জলকীয়া কেইটাও দি দিম আৰু লগতে পিয়াজখিনিও দি দিম। 5 মিনিটমান সময় ভাজিব লাগিব। 5 মিনিট কেৰাহীত ভাজি লোৱাৰ পাছত আমি ঠাণ্ডা হ'বৰ বাবে এখন প্লেটত এনেদৰে ৰাখি দিছো। এতিয়া আমি মিক্সি জাৰত এইখিনি পিচি লম। এতিয়া আমি এটা মিক্সি জাৰত এইখিনি দি লম আৰু ইয়াত সোৱাদ অনুসৰি অলপমান নিমখ দিম আৰু এইখিনি আমি পিচি লম। এতিয়া এইখিনি মিক্সি জাৰটোৰ পৰা পিচি উলিয়াই থৈছো। এতিয়া কেৰাহীত অলপ তেল দিছো আৰু ইয়াত সৰিয়হ আৰু মেথি গুটিখিনি ফুটাই ইয়াত আমি দি দিছো আৰু ইয়াত অকমান আমি এতিয়া নেমু চেপি দিম। ফাইনেলি আমাৰ ৰঙালাও চাটনি ৰেডি হৈ গ'ল। খাবলৈ ধুনীয়াই হৈছিল। যদি আপোনালোকে ভাল পায় আপোনালোকেও খাই চাব আৰু জনাবচোন কেনেকুৱা পালে খাই। বন্ধুসকল, যদি আজি আমাৰ ভিডিওটো ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব, এণ্ড শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই দিয়া ভিডিওসমূহৰ নটিফিকেশ্যনসমূহ আপোনালোকে পোনপ্ৰথমে পায়। তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিও দিয়াৰ আশাৰে আজিলৈ আহিছো। বাই বাই।